পূজা চাবলৈ লৈ আহিলোঁ মানুহজনীক। হেৰো ইমান কিনো বস্তু কিনিব লাগেনে, মণিহাৰীৰ পৰা আদি কৰি মানে একেবাৰে কাপোৰলৈকে গোটেইখন একেবাৰে ভৰাই লৈছে, ল'বলৈকে জেগা নোহোৱা হৈছে। এৰি থৈ আহিলোঁ যাৰ বাপেকে বজাৰতে, কি লৈ থাকক। পিছে পিছে ঘূৰি ঘূৰি মোৰ আমনি লাগি গৈছে, এই ইয়ালৈকে গুচি আহিলোঁ কিবা এটা খাই যাওঁ বুলি। হয়, এই মাইকী মানুহবোৰ যে আৰু ইমানকৈ বস্তু লৈ শেষেই নহয়, কিন্তু ক'ৰবাত যাবলৈ সময়ত আকৌ সিহঁতৰ একো কাপোৰেই নোলায়। ঘৰৰ পৰা আহিবলৈ সময়ত আকৌ মই একোৱে নলওঁ, এই যাম আৰু দেৱীক দৰ্শন কৰিম আৰু মাক দৰ্শন কৰিম আৰু গুচি আহি দিম, চব আছেই দেখোন বুলি ক'লে। এতিয়া আহি পেলাই বস্তু লৈ শেষেই নহয়, পকেটৰ পইচাই উদং কৰি দিলে একেবাৰে। মোৰ আকৌ কি আছে কি নাই মানুহটোৰ সেইবোৰ হ'লে একো খবৰেই নাথাকে, যে পুলিচৰ ড্ৰেছযোৰ বাদে বাকী ড্ৰেছ পিন্ধিবলৈ নাপাওঁ, যে লোৱাও নহয়, কিবা এটা যে লৈ দিওঁ সেইটো হ'লে নাই। অকল নিজৰখিনিয়ে অকল এইটো ডিজাইন দি ফেশ্বন দি কি বুলি কয় এইবোৰ ঘূৰি ফুৰিব লাগে। হয়, ভাবিলে নিজৰ ওপৰতে খং উঠে, কেলে জানো সংসাৰ পাতিছিলোঁ এইবোৰ, আৰু এনেকৈ থকা হ'লেই ভাল আছিলে। জীৱনটো সুখৰ আছিলে, ভালকৈ থাকিব পাৰিলোহেঁতেন, ভালকৈ খাবলৈ পাৰিলোহেঁতেন, ভালকৈ ল'বলৈ পাৰিলোহেঁতেন। এইবোৰৰ পৰা মানে এতিয়া মোৰ জীৱনটোৱে সুখ নাইকিয়া হৈছে। এই কথা এটা আছে যে হেৰি, য'ত দিল্লী কা লাড্ডু যো খাইগা ৱ পস্তাইগা, যো নেহি খাইগা ৱ ভি পস্তাইগা। কথাষাৰ মিছা নহয়, এতিয়া মোৰ ক্ষেত্ৰতে ফলিয়াই দেচোন। এতিয়া সেই বিয়া নপতা হ'লেও মানুহে হাঁহিলেহেঁতেন ডাং বৰলা বুলি, এতিয়া পাতিও জঞ্জাল, মানে জীৱনটোত মানে শান্তি নাই আৰু কোনোফালে। এইফালে ডিউটিৰ পৰা আহি এতিয়া সিহঁতক বাহিৰে পূজা চাবলগীয়া হৈছে। এফালে ডিউটি, এফালে ঘৰ। এতিয়া ডিউটিৰ মাজতে আহি পেলাই এতিয়া পূজা চাই যাবলগীয়া হৈছে। আৰু অলপ সোনকালে কৰ, মোৰ কথাটো অলপ চিন্তা কৰ। নাই, সিহঁতৰ সিমানেই হেৰি উপায় নাই আৰু, জীৱনটো এনেকেই শেষ হ'বগৈ আৰু। অলপ শান্তিকে ইয়াতে বহিহে লওঁ পাই। ভাইটি এইফালে আহিবাচোন। আজি দিনটো একেবাৰে চাহ একাপ খাবলৈ সময় নাপালোঁ পাই। এই চাহ একাপ খাই যাওঁ বুলি আহিলোঁ এতিয়া আবেলি পৰত, আৰু অলপ ঘৰতো সোমাই যাব লাগিব। এই হোটেলত চাহকাপ খোৱাৰ মজাই বেলেগ, এই ইয়াতে খাই যাওঁ বুলি আহিলোঁ। এই কি বুলি কয় গাখীৰ চাহ একাপ। এইজন বৰুৱা দেখোন, হেৰি বৰুৱাদেৱ। শইকীয়া দেখোন, আপুনিও সেই ডিউটিৰ পৰা বাহিৰে আহিলে হ'ব পাৰে, এই চাহ একাপ খাবলৈ মন কৰি আহিলে হ'ব পাৰে। হয় বৰুৱা, ইয়াৰ চাহকাপৰ মজাই বেলেগ। এই বাহিৰে ঘৰলৈকে গৈ আছিলোঁ, কিন্তু ঘৰৰ চাহকাপতকৈ বোলো ইয়াতেই বোলো এই চাহকাপ খাই যাওঁ ভালকৈ বহি পেলাই, এই মনটো অলপ শান্তিও লাগিব। এয়া ঠাণ্ডাকৈ বোলো সেই দেখি আহিলোঁ আৰু। আপুনি পিছে খালেই নেকি? ময়ো সেই আপোনাৰ আগে সোমালোহি, ময়ো খোৱা নাই। পিছে সেই ল'ৰাটোক মাতিছোঁ অৰ্ডাৰ কৰিবলৈ, বহকচোন আপুনি। আৰু কওকচোন বৰুৱা, ডিউটি কেনেকুৱা চলিছে? নকৈছোহে আৰু শইকীয়া, এফালে ডিউটি, এফালে ঘৰ। এতিয়া পূজা দেখাবলৈ আনিছোঁ মানুহজনীক। এফালে ইফালে সেই পূজা দেখাই পেলাই তাতে পূজা চাবলৈ দি পেলাই মই আহি পেলাই এই চাহকাপ খাই যাওঁ বুলি আহিলোঁ শান্তিকে। আপোনাক কওকচোন। কি ক'ব আৰু, ৰাতিপুৱাৰ পৰাই ৰোগী নুগুচাই হৈছে। এতিয়া অলপ বোলো বেলেগকে ডিউটিটো দি পেলাই মই বোলো আহোঁগৈচোন, চাহ একাপ খাই আহোঁগৈ, আকৌ যাম বুলি তেনেকৈ বুলি ওলাই আহিছোঁ আৰু। ভালেই হৈছে তেনেহ'লে শইকীয়া, দুয়ো ইয়াতে চাহ একাপ খাই এই পূজাখনকে এপাক ঘূৰোগৈ ব'লক। আপুনিও ড্ৰেছত, ময়ো ড্ৰেছত, ভাল লাগিব ব'লক। তাকেহে বৰুৱা, আমাৰ জীৱনটোৱে তেনেকুৱা আৰু, মানুহৰ জীৱনটো মানুহক শুশ্ৰূষা কৰিবলৈতো, সেৱা কৰিবলৈতো জীয়াই আছোঁ আৰু, মানুহ হিচাপে জন্ম লৈছোঁ যেতিয়া। তাকে আৰু দুইজনে চাহ একাপ খাই যাওঁ তেনেহ'লে ব'লক। বন্ধুসকল, আজি বহুত দিনৰ মূৰত মোৰ পুৰণা লগৰ শইকীয়াক লগ পালোঁ আকৌ। ইয়াৰ নামটো পুতুকন শইকীয়া। বহুত দিনৰ মূৰত লগ পাইছোঁ যেতিয়া ডিউটি ড্ৰেছত থাকিলেও বোলো পূজাত এপাক ঘূৰোঁ বুলি কৈছোঁ ইয়াক। কি কয় তাকে, আপোনালোকে বাৰু পূজা চাইছেনে? বন্ধুসকল, আজি বহুত দিনৰ মূৰত পুৰণা বন্ধুক লগ পালোঁ দেই। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ।